বিজেপি UPPL আৰু অসম গণ পৰিষদ একত্ৰিত হৈ নিৰ্বাচন যুঁজত অৱতীৰ্ণ হৈছোঁ। আমি NDA হৈ এই নিৰ্বাচন যুঁজত আমি অৱতীৰ্ণ হৈছোঁ আৰু ইয়াত বড়োলেণ্ডৰ ক্ষেত্ৰত বিজেপি AGP UPPLৰ লগতে GSPৰো ইয়াতে আমাৰ মিত্ৰতাৰ অংশীদাৰ হিচাপে আছে আৰু এই হিচাপে আমি সকলো জাতি জনগোষ্ঠীক সাঙুৰি লৈ আমাৰ অঞ্চলৰ উন্নয়নটো লক্ষ্য ৰাখি আমাৰ ভিজন ডকুমেণ্ট আমি তৈয়াৰ কৰিছোঁ আৰু ইয়াত কিছুমান কথা আছে কি আমি আগন্তুক দিনত কৰিবলৈ গৈ আছোঁ আৰু কিছুমান বিষয় আছে ইতিমধ্যে আমি এইটো সম্পন্ন কৰিছোঁ। 66 days যেটো সরকার চলিছিলে আমি শপথ গ্রহণ করার পিছত নির্বাচন ঘোষণা করালৈকে এইখিনি সময়ত আমি বহুতখিনি কাম ইতিমধ্যে সম্পন্ন কৰিছোঁ আৰু মই আজি আপোনালোকৰ আগত কৈ পেলাই সুখী হৈছোঁ কি আমি যোৱা কাউন্সিল পৰিষদীয় নিৰ্বাচন প্ৰচাৰৰ সময়ত কৈছিলোঁ কি 3 মাহৰ ভিতৰত আমি ভূমি পট্টা প্ৰদান কৰিম, কিন্তু আমি 3 মাহলৈ বাদ চোৱা নাই। এমাহৰ ভিতৰতে 5700 মানুহক আমি ভূমিৰ পাট্টা প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ আৰু যোৱা 17 বছৰত আপোনালোকে সকলোৱে জানে যে সৰু সুৰা চাকৰি যদি পাব লাগে তেনেহ'লেও বহুত ঘুষ দিব লগা হৈছিলে, লাখ লাখ টকাৰ ঘুষ দি চাকৰি কিনিব লগা হৈছিলে। যি চাকৰিবিলাক পাৰ্মানেণ্ট নহয়, যি চাকৰিবিলাক ৰেগুলাৰ নহয়, এইবিলাক চাকৰিও বহুতখিনি টকা ধন দি পেলাই এইটো মানে কিনিব লগা হৈছিলে। কিন্তু আপোনালোকে দেখিবলৈ পালে আমাৰ চৰকাৰ 1.5 মাহ হোৱাৰ লগে লগে আমি 2060 জন শিক্ষক এপইণ্টমেণ্ট প্ৰদান কৰিছোঁ আৰু তাত 1 টকাও লোৱা হোৱা নাই। এটা স্বচ্ছ আৰু নিকা গভৰ্ণমেণ্ট গঢ়ি তোলাৰ স্বাৰ্থত আমাৰ কৰাপশ্যনটো জিৰ' কৰাৰ স্বাৰ্থত আমি এইখিনি কাম ইতিমধ্যে সম্পন্ন কৰিছোঁ আৰু ৰাইজে সন্তুষ্ট হৈছে। আপোনালোকে চবে জানে বড়োলেণ্ড অঞ্চল অশান্তি অঞ্চল আছিলে, এই অশান্তি অঞ্চল শান্তিলৈ ৰূপান্তৰ কৰা হ'ল আৰু ইতিমধ্যে কোকৰাঝাৰত বিশেষকৈ কোকৰাঝাৰৰ মানুহবিলাকে আমাৰ আগত কৈছে যে BPFৰ চৰকাৰৰ কালত কোকৰাঝাৰ টাউনৰ ওচৰে পাজৰে বিভিন্ন মেলা দি পেলাই জুৱা দি পেলাই বহুত মানে অতিষ্ঠ হৈ গৈছিলে ৰাইজে, কিন্তু যোৱা 3 মাহত এই কোকৰাঝাৰ টাউনত তেনেকুৱা ধৰণৰ কোনো মেলা হ'বলৈ পোৱা নাই, জুৱা হ'বলৈ পোৱা নাই আৰু অশান্তি যিটো পৰিৱেশ আছিলে সেইটো নাইকিয়া হৈ চিৰদিনৰ কাৰণে এটা শান্তি স্থাপন হৈ গ'ল। তো সেইকাৰণে আজি আমি UPPL BJP GSP যি একত্ৰিত হৈ নিৰ্বাচনৰ অৱতীৰ্ণ হৈছোঁ, ইয়াত কিছুমান কথা মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। আপোনালোকে জানে কোকৰাঝাৰ চহৰখন গোটেই ভাৰতবৰ্ষ অসমৰ মানুহবিলাক এটা অশান্তিৰ এটা চহৰ হিচাপে সকলো মানে স্বীকৃতি দিছিলে, কিন্তু আমি ইতিমধ্যে চৰকাৰ গঠন কৰাৰ পিছত কোকৰাঝাৰ চহৰখন আমি শান্তিৰ চহৰ হিচাপে ঘোষণা কৰিছোঁ আৰু শান্তিৰ চহৰ গঢ়ি তোলাৰ কাৰণে সকলো জাতি জনগোষ্ঠী সকলোৰ লগত একেলগে মিলি আমি কাম কৰি আছোঁ। যোৱা BTR চুক্তিখনত লিপিবদ্ধ থকা হিচাপে বড়ো ভাষাটো আমাৰ অফিচিয়েল লেংগুৱেজ হিচাপে ইতিমধ্যে স্বীকৃতি পালে আৰু ইয়াৰ কাৰণে এছেম্বলিত আইন পাছ কৰা হ'ল। বড়ো মিডিয়ামৰ কাৰণে পৃথক সঞ্চালকালয় গঠন কৰা হ'ল আৰু NDBৰ পুনৰ সংস্থাপন ইতিমধ্যে আৰম্ভ হৈ গ'ল। কেছ উইথড্ৰয়েল কাৰণে 4টা স্পেচিয়েল কোৰ্ট গঠন কৰাৰ কাৰণে ইতিমধ্যে কাম কাজ আৰম্ভ হৈছে। আপোনালোকে জানে যে আমাৰ BTR চুক্তিত বহুখিনি অনুষ্ঠান প্ৰতিষ্ঠান আমি পাবলৈ সক্ষম হৈছিলোঁ আৰু সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ ভিতৰত আছে 2খনকৈ মেডিকেল কলেজ, ইয়াত NIT আছে, কালচাৰেল কমপ্লেক্স আছে আৰু বিভিন্ন আঁচনিবিলাক আমাৰ হাতত আছে আৰু ইয়াত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই আমাৰ যিটো BTR চুক্তিৰ 1 year যিটো চেলিব্ৰেশ্যন ইয়াত আহি পেলাই কিছুমান অলৰেডি মুকলি কৰি থৈ গৈছে আৰু সেই মুকলি কৰা প্ৰকল্পবিলাক আমি ইতিমধ্যে সম্পন্ন কৰাৰ কাৰণে আগবাঢ়ি আছোঁ। আমাৰ এই যি 2-মাহীয়া চৰকাৰ ইয়াৰ সময়ত বহুতখিনি চিভিল হস্পিটেলৰ ইনাগুৰেশ্যন কৰা হৈছে, ডায়েট চেণ্টাৰ ইনাগুৰেশ্যন কৰা হৈছে, কস্তুৰবা গান্ধী যিটো আমাৰ ইনষ্টিটিউশ্যন আছে, অনুষ্ঠান আছে, স্কুল আছে, এইটো ইনাগুৰেশ্যন কৰা হৈছে।
বহুখিনি হোষ্টেল ইনগ্ৰেশ্যন কৰা হৈছে আৰু তেনেকুৱা বহুতখিনি কাম আমাৰ ইতিমধ্যে আমি সম্পন্ন কৰিছোঁ। আপোনালোকে জানে যে চৰকাৰ গঠন কৰাৰ 15 দিন পিছতে অসম চৰকাৰে আমাক এটা এৱাৰ্ড দিছিলে। এইটো আছিলে আমাক 500 কোটি টকা ৰাস্তা নিৰ্মাণৰ কাৰণে দিছিলে আৰু সেইটো গুডউইল মিছনত ইতিমধ্যে ৰাস্তা ঘাট নিৰ্মাণ কৰা কাম আৰম্ভ হৈ গৈছে। আৰু ইয়াৰ লগতে যোৱা বছৰটোত যিখিনি ফাণ্ড মুকলি দিয়া নাছিলে কৰোনা ভাইৰাছ আৰু বিভিন্ন পৰিৱেশত, এই ফাণ্ডখিনি মুকলি কৰি পেলাই আমি ইতিমধ্যে আমাৰ বিভিন্ন শিতানৰ কাম কাজ আমি আৰম্ভ কৰিছোঁ। তো আমি শিক্ষা খণ্ডত কিছুমান কাম হাতত লৈছোঁ। মেজৰ যিটো কাম আছে এইটো কেৰিয়াৰ ছাৰ্ভেৰ কাম এটা আৰম্ভ কৰিছোঁ। আমাৰ বহুত প্ৰতিভাৱান ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে কেৰিয়াৰ বাছনি কৰিব নোৱাৰাৰ ফলত তেখেতসকলে আধাতে ড্ৰপ আউট হৈ পেলাই তেখেতসকলৰ জীৱনৰ লক্ষ্যত উপনীত হ'ব নোৱাৰা হয়। সেইকাৰণে আমি ইতিমধ্যে কেৰিয়াৰ ছাৰ্ভে আমি আৰম্ভ কৰিছোঁ। কৃষি খণ্ডক জাগৰণ অনাৰ কাৰণে প্ৰত্যেকটো ব্লকত আমি ফাৰ্ম মেচিনাৰী বেংক বা কাষ্টম হায়াৰিং চেণ্টাৰ স্থাপন কৰাৰ কাৰণে ডিচিশ্যন লৈছোঁ আৰু অলৰেডি কিছুমান ব্লকত প্ৰায় 15টা ব্লকত কাষ্টম হায়াৰিং চেণ্টাৰ হিচাপে ইতিমধ্যে বহুত মেচিনাৰীবিলাক আহি গ'ল। ইয়াৰ লগে লগে কৃষি খণ্ডতে আৰু কিছুমান আমি প্ৰগ্ৰাম হাতত লৈছোঁ। কৃষকসকলক স্কিল ডেভেলপমেণ্ট কৰা, মাটি চইল টেষ্ট কৰা, তেনেকুৱা কিছুমান আমি প্ৰগ্ৰাম আমি হাতত অলৰেডি ইতিমধ্যে লোৱা হৈছে। ডিজিটেল বড়োলেণ্ডৰ কাৰণে কিছুমান কাম আমি আৰম্ভ কৰিছোঁ। চৰকাৰ গঠন কৰাৰ পিছতে 1 জানুৱাৰীত আমি পৰ্টেল এটা আৰম্ভ কৰিছোঁ, গ্ৰিভেন্সেছ ৰিড্ৰেছেল পৰ্টেল বুলি পেলাই। তাত আমাৰ বিভিন্ন মানুহে ফোন কৰি ইতিমধ্যে কোনে আইৱাৰ পেয়াময় ঘৰ পোৱা নাই, কোনে জব কাৰ্ড পোৱা নাই, কোনে ৰেচন কাৰ্ড পোৱা নাই, এই কথাবিলাক আমাক ইতিমধ্যে জনাই দিয়া হৈছে, অৱগত কৰা হৈছে আৰু সেইখিনি লৈ পেলাই এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। তো মই আৰু বহুখিনি কথা ইয়াত আছে। মানৱ সম্পদ উন্নয়নৰ কাৰণে, দক্ষতা বিকাশৰ কাৰণে বহুতখিনি আমি আঁচনি লৈছোঁ আৰু সেই আঁচনিবিলাক ৰূপায়ণ কৰিব পাৰিলে সঠিক সময়ত আমি ৰূপায়ণ কৰিম বুলি ঠিক কৰিছোঁ আৰু সেই আঁচনিবিলাক ৰূপায়ণ কৰাৰ লগে লগে আমাৰ অঞ্চলটো বহুত আগবাঢ়ি যাব। মহিলাসকলৰ ক্ষমতাটো অধিক কৰাৰ কাৰণে কিছুমান আঁচনি লোৱা হৈছে। যোৱা নিৰ্বাচনত আমি ঘোষণা কৰিছিলোঁ এখন আমাৰ সেল্ফ হেল্প গ্ৰুপ যিটো আছে, এই সেল্ফ হেল্প গ্ৰুপে ৭৫,০০০ কোটি টকা পাব লাগে। ইতিমধ্যে NRLMৰ পৰা প্ৰায় ৪,৭০০ আমাৰ সেল্ফ হেল্প গ্ৰুপে ৫০,০০০ কোটি টকা পাবলৈ সক্ষম হৈছে আৰু সেই সেল্ফ হেল্প গ্ৰুপবিলাকক আমি আমাৰ চৰকাৰৰ পৰা আমি এডিশ্যনেল 30,০০০ কোটি টকা দি তেখেতসকলক 80,000 কোটি অনুদান দিয়াৰ কাৰণে বা টকা দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। তো ইতিমধ্যে অন্তৰ্গাঁথনিৰ কাৰণেও কিছুমান আমি প্ৰগ্ৰাম হাতত লৈছোঁ আৰু আপোনালোকে জানে ইলেকশ্যনত আমি ঘোষণা কৰিছিলোঁ যে 40টা যিটো আমাৰ এছেম্বলি বিটিআৰ কাউন্সিল ছেগমেণ্ট আছে, এই 40টা কাউন্সিল ছেগমেণ্টত এখন কনষ্টিটুৱেঞ্চিত এখনকৈ MCLA অফিচ গঠন কৰাৰ কথা কৈছিলোঁ আৰু ইতিমধ্যে আমি এটা প্ৰপ'জেল তৈয়াৰ কৰি এইটো NECত পঠাই দিছোঁ কি 40টা আমাৰ যিটো কনষ্টিটুৱেঞ্চি আছে, প্ৰত্যেকটো কনষ্টিটুৱেঞ্চিত EM সকলে MCLA সকলে তাত বহি পেলাই ৰাইজক লগ কৰিব পাৰিব। তো তেনেকুৱা বহুতখিনি আঁচনি আমি হাতত লৈছোঁ আৰু কোকৰাঝাৰত আমি প্ৰায় 2000 কেপাচিটিৰ এটা অডিটৰিয়াম স্থাপন কৰিবলৈ গৈ আছোঁ। তো থুলমূলতে মই এইখিনি কথা আপোনালোকৰ আগত কৈছোঁ আৰু এই টি ট্ৰাইবৰ মজুৰি যিটো আছিলে অতি কম হোৱাৰ কাৰণে টি ট্ৰাইবৰ আমাৰ জনগণে বহুত অশান্তিত আছিলে আৰু আমি যিহেতু এটা ষ্টেট নহয়, এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট নহয়, আমি কাউন্সিলে তথাপিতো আমাৰ অঞ্চলত থকা টি ট্ৰাইবৰ যিখিনি আমাৰ ভাইসকল আছে এইসকলৰ কাৰণে আমি বোনাছ ৱৰ্কিং ডেত 20 টকা কৰি বোনাছ আমি দিবলৈ ঠিক কৰিছোঁ আৰু সেই বোনাছটো 2টা কিস্তিত আমি দিয়াৰ কাৰণে ঠিক কৰিছোঁ। এটা খ্ৰীষ্টমাছত আৰু এটা দুৰ্গা পূজাত 2টা কিস্তিত এই বোনাছটো দিয়াৰ কাৰণে ঠিক কৰিছোঁ। আমাৰ যিবিলাক গৰীব আমাৰ মানুহ আছে, যিসকলে আজি পিঠা বিক্ৰী কৰি হাজিৰা মুজিৰা কৰি খাব লগা মহিলাসকল আছে, তেখেতসকলক 10,000 কৰি অনুদান দিয়াৰ কাৰণে আমি ঠিক কৰিছোঁ। প্ৰত্যেকটো VCDCত আমি ইতিমধ্যে এটা বায়'ফক যিটো মাছ পালন কৰা এটা ইউনিট এটা ডেভেলপ কৰিবলৈ লৈছোঁ। দুটা লেয়াৰ ফাৰ্ম দিয়াৰ কাৰণে আমি ঠিক কৰিছোঁ আৰু পিগেৰী, গোটেৰী আৰু ডায়েৰী ফাৰ্ম খোলাৰ কাৰণে আমি ইতিমধ্যে আঁচনি পাছ কৰাইছোঁ। আৰু ইয়াৰ লগতে আপোনালোকৰ আগত মই ক'বলৈ পাই সুখী হৈছোঁ, আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে
ক্লাছ 1 to ক্লাছ 8 যিমান ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক ভাল এখন বেগ দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ লগতে ক্লাছ 8 to ক্লাছ 12 যিখিনি ল'ৰা আছে যিসকলে আজি সুবিধা পোৱা নাই সেইখিনিৰ কাৰণে চাইকেল দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰত্যেকটো আমাৰ পৰিষদীয় কনষ্টিটুৱেঞ্চিত আমি 25টাকৈ হাই মাছ লাইট আন্ধাৰত মানে গাঁও অঞ্চলত চলা ফুৰা কৰা দিগদাৰ হয় সেইকাৰণে 25টাকৈ হাই মাছ লাইট দিয়াৰ কাৰণে ইতিমধ্যে ঠিক কৰা হৈছে আৰু ইয়াৰ লগতে আমাৰ প্ৰত্যেকটো ব্লক হিচাপে আমাৰ যিখিনি বেনিফিচিয়াৰী আছে বেনিফিচিয়াৰী স্কিম আমি তৈয়াৰ কৰিছোঁ ৰায়ত ভিক্টিমবিলাকক আমি পইচা দিয়াৰ অনুদান দিয়াৰ কাৰণে ঠিক কৰিছোঁ মুঠতে আমি এইটোৱে আমাৰ চৰকাৰে আমি দল হিচাপে আমাৰ চৰকাৰ হিচাপে আমি ঠিক কৰিছোঁ যে ৰাইজে আগবাঢ়ি যাব লাগিব অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগিব শিক্ষা খণ্ডটো টনকিয়াল হ'ব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক হ'ব লাগিব আৰু সেই গোটেইখিনি কথা লক্ষ্য ৰাখি আমাৰ ভিজন ডকুমেণ্টটো আমি তৈয়াৰ কৰিছোঁ আৰু মই আশা কৰিছোঁ এই ভিজন ডকুমেণ্টে আমাক অনাগত দিনত আমাক গাইড কৰিব আৰু এই ভিজন ডকুমেণ্টটো লৈ পেলাই আমি আমাৰ বিটিআৰ অঞ্চলৰ 35 লক্ষ জনসাধাৰণক আগুৱাই লৈ যাব পাৰিম এইটো আমি বিশ্বাস ৰাখিছোঁ গৈ আছে 27 তাৰিখত এই 27 তাৰিখৰ ফাৰ্ষ্ট ফেজৰ নিৰ্বাচনত অধিক আসন ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে পাব ইয়াত কোনো সন্দেহ নাই কাৰণ তাত এনেকুৱা একো ইছ্যু নাই যি ইছ্যুৱে নেকি বিজেপি আৰু আমাৰ যিটো এলায়েন্স ইয়াত মানে ক্ষতি কৰিব বা আমাৰ কোনোবা কেণ্ডিডেটক হাৰাই দিব তেনেকুৱা কোনো ইছ্যু নাই আৰু সেইকাৰণে আজি 5টা বছৰত NDA যি কাম কৰিলে বিজেপিয়ে অসমত যি কাম কৰিলে এইটো লৈ পেলাই ৰাইজে সন্তুষ্ট হৈছে আৰু ইতিমধ্যে এই কাৰণে আমাৰ বিভিন্ন সমষ্টিত হিলদল ভাঙি ৰাইজ ওলাই আহিছে আপোনালোকে নিৰ্বাচনী প্ৰচাৰ সভাবিলাক দেখিবলৈ পাইছে আৰু ৰাইজৰ মুখে মুখে এইটোৱেই কথা কি 5টা বছৰটো আমাৰ কাৰণে যথেষ্ট নহয় আৰু আমাক এনাডাৰ টাৰ্ম বিজেপি চৰকাৰ লাগে বা NDA চৰকাৰ লাগে এইটোকে ৰাইজে কৈছে আৰু সেইকাৰণে জনকল্যাণমুখী বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে শান্তি প্ৰতিষ্ঠা কৰিছে বড়োভূমিত চুক্তি হৈছে এইফালে কাৰ্বি আংলঙত মানে সকলো সশস্ত্ৰ সংগঠনক লৈ পেলাই চুক্তি হৈ গ'ল এই গোটেই কথাটো চাই পেলাই ৰাইজে বিজেপি দলক আৰু অগপ আৰু UPPLক ভোট দিবলৈ সাজু হৈ আছে ফাৰ্ষ্ট ফেজত যিহেতু আমি নাই তাত বিজেপি আৰু AGPৰ যিখিনি প্ৰাৰ্থী আছে এইটো 100% জিকৰ কাৰণে চবে লাগি আছে আৰু মই নিশ্চিত যে ইয়াত অধিক আসন বিজেপি আৰু অগপৰ যিখিনি কেণ্ডিডেট আছে তেখেতসকলে পাবলৈ সক্ষম হ'ব দিবয়ে কাৰণ ইয়াত এটা কালচাৰ চলি আছিলে যোৱা 15-17 বছৰে আৰু সেই কালচাৰটো বন্ধ কৰিবলৈ আমি আমাৰ দলৰ চৰকাৰ অহাৰ পিছত UPPL বিজেপি আমি চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে যিসকলে এই কৰাপশ্যন কৰিছে বা কৰাপশ্যন কৰিব সেই মানুহবিলাকক আমি চোকা দৃষ্টি ৰাখিছোঁ আৰু আপোনালোকে জানে যে WPTত অলৰেডি ইয়াত বিভিন্ন কেছ আমি হাতলৈ আহিছে আৰু সেইবিলাক আমি লাইবিলিটি এটা এছেছমেণ্ট কমিটি গঠন কৰি প্ৰত্যেকটো ফাইলৰ ওপৰত আমি ষ্টাডি কৰিবলৈ দিয়া হৈছে আৰু এই নিৰ্বাচনৰ পিছত সেই ফাইলখিনি ছেগ্ৰিগেট কৰি যিখিনি যোৱা 17 বছৰত যি ফাইলবিলাকত আমি পাইছোঁ কি তাত 10% 30%ও কাম হোৱা নাই কিন্তু তাত ধন মোকলাই দিছে এই ফাইলবিলাক চব লৈ পেলাই আমি আইনগত ব্যৱস্থা লোৱা হ'ব আৰু ইয়াত কোনো কাৰণত এই যে পাৰ্চেণ্টেজ লোৱাৰ কথা এইটো যিটো মানে এটা প্ৰচাৰ চলোৱা হৈছে কোনো কাৰণত এইটো টলাৰেট কৰা নহ'ব যোন বিষয়া কৰ্মচাৰী যোনে নহওক কিয় ইয়াত জড়িত থাকিব সেই সকলৰ ওপৰত শাস্তি দিয়া হ'ব এইটো কোনো কাৰণত ৰেহাই কৰা নহ'ব যিটো ছেকেণ্ড ফেজ আৰু থাৰ্ড ফেজ ছেকেণ্ড ফেজত আমাৰ 3টা কনষ্টিটুৱেঞ্চিত আমাৰ কেণ্ডিডেট আছে আৰু থাৰ্ড ফেজত আমাৰ 8টা কনষ্টিটুৱেঞ্চিত 9টা কনষ্টিটুৱেঞ্চিত কেণ্ডিডেট আছে তো এতিয়া বড়োলেণ্ডত এইবাৰ কোনো প্ৰতিদ্বন্দ্বী নাই যিখিনি বিটিআৰৰ 12খন আসন আছে ইয়াত কোনো প্ৰতিদ্বন্দ্বী নাই আমাৰ যোৱা নিৰ্বাচনবিলাকত বিজেপিয়ে পোৱা ভোট UPPLে পোৱা ভোট GSPয়ে যিখিনি ভোট পাইছিলে আৰু অগপৰ যিখিনি ভোট আছে অলৰেডি এই ভোটখিনি যদি প্লাছ কৰা যায় 12টা সমষ্টিৰ 12টা সমষ্টিয়ে আমাৰ ওলাই আছে আৰু ইয়াত BPFে বা অন্য দলে কোনো কাৰণতে কম্পিট কৰিব নোৱাৰে আৰু 17 বছৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ হাগ্ৰামা মহিলাৰে এইটো ৰাইজে পাহৰি যোৱা নাই যিটো দমন নীতি চলাইছিলে এইটো পাহৰি যোৱা নাই আৰু সেইকাৰণে ছেকেণ্ড ফেজ থাৰ্ড ফেজ যিটো নিৰ্বাচন হ'ব ইয়াত এবছলুট মেজৰিটি UPPLে পাব ইয়াত কোনো সন্দেহ নাই